আমাৰ মৌলিক কথাটোৱে হ'ল বিজেপিক পৰাভূত কৰিব লাগে। সেইকাৰণে ত্যাগেৰে, ধৈৰ্যৰে, সহিষ্ণুতাৰে আৰু গণতান্ত্ৰিক আদৰ্শ আৰু দৰ্শনেৰে কাম কৰি আহিছোঁ আৰু সেইটো আমাৰ সদায় থাকিব। আমি বুজি পাওঁ, আমি জানো যে দেশৰ সকলো সৰ্বস্তৰতে বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো মানুহে যথেষ্ট ত্যাগ কৰিছে, শ্ৰম কৰিছে আৰু আমিও সেই যিটো আদৰ্শ, সেই দৰ্শনটো আমি সকলোৱে লগত লৈ আমি যুঁজিছোঁ, কাম কৰিছোঁ আৰু আহি থাকিব লগা দিনসমূহতো বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি কাম কাজ কৰি যাম। আমাৰ দুখৰ কথা এইটোৱেই যে এই বিহালী সমষ্টিত এগৰাকী বিজেপিৰ পোনপটীয়া প্ৰাৰ্থী আৰু এগৰাকী ছদ্মবেশী বিজেপিৰ প্ৰাৰ্থী, দুগৰাকী বিজেপিৰ প্ৰাৰ্থীৰ লগত আমি যুঁজিব লগা হৈছে আৰু আজি এই যুঁজখনত ৰাইজৰ সিদ্ধান্তটো একতাৰ পক্ষত থাকিবলৈ। সেইকাৰণে ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে যদি ইউনিটি বিচাৰে, ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰাটো বিচাৰে, তেতিয়াহ'লে অসমৰ পক্ষত, অসম মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ পক্ষত ভোটদান কৰিব লাগিব। ৰাইজৰ প্ৰতি আহ্বান যে আপোনালোকে আহি থাকিব লগা দিনসমূহত একতাৰ জয়যাত্ৰা যদি বিচাৰে, মিত্ৰতাৰ জয়যাত্ৰা যদি বিচাৰে, অসমৰ জয়যাত্ৰা যদি বিচাৰে, তেতিয়াহ'লে দুগৰাকী বিজেপিৰ প্ৰাৰ্থী, এগৰাকী বিজেপিৰ পোনপটীয়া প্ৰাৰ্থী আৰু এগৰাকী কংগ্ৰেছত জইন নকৰাকৈ টিকেট দিয়া বিজেপিৰ প্ৰাৰ্থী, যিগৰাকীয়ে অলপ দিনৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মা বন্দনা, বিজেপি বন্দনা এইবোৰ বন্দনা কৰি আছিলে। এই দুগৰাকী বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে আমাৰ অসম সন্মিলিত মৰ্চাৰ যিগৰাকী প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীক ভোট দি জয়যুক্ত কৰক। তাত এটা শক্তিশালী বাৰ্তা থাকিব যে গণতান্ত্ৰিক ব্যৱস্থাত একতাৰ জয় হয়, ঐক্যবদ্ধতাৰ জয় হয়, ঐক্যবদ্ধভাৱে যুঁজ দিয়া শক্তিৰহে জয় হয়। দেখিবলৈ পোৱা গৈছে